থাকো মই কোনো বাঘ নাছিলোঁ মানে কি এদিন এখন ফিল্ডতে দৌৰি এখন ফিল্ডৰ পৰাই আমি পাইছোঁ যে চবেই পাওক আৰু এনেকুৱা বহুত বেছি নিযুক্তি অলপ আহক। হেল্ল' গাইজ নমস্কাৰ, মোৰ বি আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ফিল্ডত আপোনালোকক ফুল প্ৰচেছ দেখুৱাম, গতিকে আকৌ স্কিপ নকৰাকৈ ভিডিঅ' চাই থাকক। ফিল্ডলৈ আহিছা, কেনেকুৱা লাগিছে তোমাৰ? কোৱা বহুতে বেছি ভাল লাগিছে, মানে ইমান এটা সমাগম হৈছে, ভাল লাগিছে। কি ক'বা এওঁলোকক এতিয়া কি ক'বা এওঁলোকৰ কাৰণে এটা চাকৰিৰ কাৰণে প্ৰত্যেকটো ল'ৰা দৌৰি আছে, জঁপিয়াই আছে, কিমান কষ্ট কৰিছে দেখিছা, আহি আছে জঁপিয়াই আছে, বহুত কষ্ট কৰিছে। এইটো হ'ল ল'ৰা এয়া চোৱা, ইমান কষ্ট কৰিছে ধুনীয়া, চোৱা ইমান কষ্ট কৰিছে ধুনীয়া নেকি? তুমি কি ক'বা এওঁলোকক? মই কওঁ যে সকলোৱে যেনেকৈ কষ্ট কৰিছে, যিমতে চেষ্টা চলাই আছে, চেষ্টাটো অব্যাহত ৰাখক আৰু 100% এটি মানে উপকৃত হওক, সফল হওক। তুমি কি ভাবা এওঁলোকৰ, এওঁলোকৰ সপোনবোৰ পূৰ হ'বনে? হ'ব 100% হ'ব। হা, তুমি কি দেখিছা এওঁলোকৰ? মই খুব ভাল দেখিছোঁ। ইমান গৰমত ইমান ধুনীয়াকৈ প্ৰেক্টিছ কৰি পেলাই এতিয়া ওলাই আছে ঘৰৰ পৰা, ল'ৰা ছোৱালী চবেই ওলাইছে, খুব ভাল লাগিছে। সেইকাৰণে মই ভাবিছোঁ, আশা কৰিছোঁ এইটো মানে ভৱিষ্যত বহুতেই বেছি এসময়ৰ ফিল্ডৰ বাঘ আছিলে, এতিয়া বহুত দিনৰ মূৰত ট্ৰেইনিং কমপ্লিট কৰি আহিছে, গতিকে আমি এতিয়া সুধিম তেখেতৰ মনৰ কথা জানিবলৈ যত্ন কৰিম। এতিয়া কোৱা কেনেকুৱা ফিলিং? নাই, প্ৰথমতে এটা কথা কওঁ, মই কোনো বাঘ নাছিলোঁ মানে কি আছিলোঁ, মানে সমান সমনীয়া আছিলোঁ, গোটেইকেইটা লগতে প্ৰেক্টিছ কৰিছিলোঁ, ভাল লাগিছিলে। এতিয়া আৰু ট্ৰেইনিং খতম কৰিলোঁ, যিহেতু এতিয়া বহুত দূৰত পষ্টিং আহিছোঁ, ছুটীত আহিছোঁ, লগৰৰ মাজলৈ আহিছোঁ, ভাল লাগিছে। এতিয়া যিধৰণে দৌৰি আছে, ল'ৰাবোৰক কষ্ট কৰিছে, সকলো সপোনবোৰ পূৰ হওক। সকলো দুখীয়া ঘৰৰ ল'ৰাই আমাৰ নিচিনাই, আমি এদিন এখন ফিল্ডতে দৌৰি এখন ফিল্ডৰ পৰাই আমি পাইছিলোঁ প্ৰথম ভাল লাগিছে। বনমালীও কষ্ট কৰিছে, বহুত কষ্ট কৰিছে, কিবা এটা আছে কৰা নাই, হেঁপাহ এটাও আছে আৰু কিবা কমি আছে, এইবাৰ যাব আমাৰ এওঁ আছে চিনিয়ৰ আমাতকৈ। ভাল লাগিছে। আমি প্ৰথম 1 লাখ নিযুক্তি আমি প্ৰথম আছিলোঁ, গতিকে আমি এখন ফিল্ডৰ পৰা আমি উদ্বোধন এখন ফিল্ডৰ পৰা আমি 1 লাখ নিযুক্তি প্ৰথম আমি আছিলোঁ, দুটাই পাইছে, প্ৰথম তাৰপিছতে তেতিয়া বৰ বেছি এনেকুৱা এটা পৰিৱেশ হোৱা নাছিলে, খুব কম। এই পৰিৱেশটো চাই বহুত ভাল লাগিছে, খুব কম এনেকুৱা লাগিছে চবেই পাওক আৰু এনেকুৱা বহুত বেছি নিযুক্তি অলপ আহক আৰু আহিব ওলাই আছে নেক্সট। পাবও লাগে। এতিয়া মই দৌৰিছোঁ 3 পাক দৌৰিছোঁ, মাত্ৰ 3 পাক। ভাগৰ লগাইলে। এসময়ত আছিলে, এসময়ত কি ক'ম, লগতে আছিলোঁ, লগতে দৌৰিছিলোঁ সমানে, কিন্তু এতিয়া নাই, কৰা নাই, পাইছে তিতি আছে আৰু ঠিক আছে, পাছত লগ পাম আকৌ ন। থেংক ইউ।